নমস্কাৰ মোৰ শুভাকাংক্ষী ৰাইজসকল। আপোনালোকে বাৰু এই কৰিশ্মা নাথে যে আমাৰ জুবিন দাৰ গীতটো যে বিকৃত ৰূপ দিয়াৰ চেষ্টা কৰিছে, সেই গীতটো বাৰু সেই নিউজটো পাইছেনে আপোনালোকে? জীৱনৰ ৰংবোৰে যে গানটোত তাই মানে কেনেকুৱাকৈ গাইছে নহয়, আপোনালোকক কি ক'ম আৰু মানে। আৰে এই বাৰে বাৰে মানে একেখিনি ভুলকে কিয় কৰি থাকে? এবাৰ কৰিলে আমাৰ বিষ্ণু ৰাভাদেৱৰ গীতটোত পৰজনম শুভ লগন সেই গীতটো ইমান ধুনীয়া গীতটোত তাই তেনেকুৱা কৰিলে। এইবাৰ আকৌ আহিলে আমাৰ জুবিন দাৰ গীতটো ইমান ধুনীয়া, জীৱনৰ ৰংবোৰ লুকা ভাকু খেলে এটা অৰ্থপূৰ্ণ গীতত তাই এনেকৈ মানে কি ক'ম আৰু মই মানে আচলতে নাজানিলে গাব নালাগে ন মানুহে। আমি এটা গান গাবলৈ হ'লে মানে আমি কিমান বাৰ মানে চেষ্টা কৰোঁ, আমি তথাপিতো তেওঁলোকৰ দৰে আমি গাব নোৱাৰোঁগৈ। কিন্তু শুনি লওঁ আমি যে সুৰটো কিবা এটা হৈছে নেকি, বা গানটো ক'লৈ গৈছে, মানে ইয়াৰ সুৰটো ক'ৰ পৰা ক'লৈ গৈছে। তাই মানে অকণমানো মানে নিজৰ সুৰ বুলিবলৈ তাত নায়েই গানটোত, মানে কেনেকুৱা মানে কি ক'ম আৰু মানে ভাষা নাই আচলতে ক'বলৈ, তাত শব্দ বিচাৰি পোৱা নাই মানে মই প্ৰয়োগ কৰিবলৈ যে তাই কি বুলি মানে ক'ম আচলতে। বাৰে বাৰে কিয় এনেকুৱা ভুলবোৰ কৰি থাকে, মানে জানি বুজি কৰে নে নাজানি কৰে বাৰু তাই? আৰু মাতে কোনে জানো এক নাম গাবলৈ? তই নাগা নাম গাই থাক, কিন্তু এই এনেকুৱা জুবিন দাৰ ইমান ধুনীয়া গীতটোতো তেনেকুৱা কৰিব নালাগে ন। যিজন মানুহে এতিয়ালৈকে ন্যায় পোৱা নাই, আমি এটা আশাত ৰৈ আছোঁ যে তেওঁ ন্যায় পাব বুলি। তেনেকুৱা সময়তে বাৰু এনেকুৱা এটা কথা মানে কেনেকুৱা লাগে বাৰু ভাবকচোন শুনিবলৈ পালে। একদম মানে খং উঠি মানে কিবা হৈ গৈছে। আপোনালোকে শুনিছে নাই বাৰু? জনাবচোন দেই, আপোনালোকে কি ক'ব এইটো বিষয় লৈ? সকলোৰে মতামতবোৰ জনাবচোন।